নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ বিষয়বস্তু হৈছে আমাৰ প্ৰতিখন বিদ্যালয়ৰ ৰান্ধনীসকলৰ যি 7 মাহৰ যি তেওঁলোকৰ দৰমহা বন্ধ হৈ আছিলে, আজি তেওঁলোকৰ বাবে এক বিশেষ সুখবৰ প্ৰদান কৰিছে আমাৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়াই। বলকচোন আমি তেওঁৰ দিয়া মেছেজটো আমি সকলোৱে চাই লওঁ। চাওক, আমাৰ ৰণোজ পেগু ডাঙৰীয়াই অসম চৰকাৰৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকা পাবলগীয়া মাহিলী পাৰিতোষিক 1000 টকাকৈ 2022 চনৰ এপ্ৰিল মাহৰ পৰা আজিলৈকে কাৰ্যকৰী হোৱাকৈ অহা সপ্তাহৰ ভিতৰত মুকলি কৰিব। তেওঁ আৰু লিখিছে যে সহায়িকাৰ অতিৰিক্ত ৰাজ্যিক শ্বেয়াৰ 500 টকাকৈ ইতিমধ্যে 2022 চনৰ ছেপ্টেম্বৰ মাহলৈ দিয়া হৈছে। তো আমি সকলোৱে গম পাইছোঁ যে ৰান্ধনী বাইদেউসকলৰ প্ৰায় 7 মাহ পৰ্যন্ত তেওঁলোকৰ দৰমহা বন্ধ হৈ আছে। আৰু আমি জানো ৰান্ধনী বাইদেউসকলে ৰাতিপুৱা 8:30 বা 9মান বজাত আহি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইমান কষ্ট কৰে। তো গতিকে তেওঁলোকে উচিত দৰমহাটো পোৱা দৰকাৰ। তো ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় আপোনালোকৰ নিজৰ নিজৰ বিদ্যালয়ৰ বাইদেউবিলাক অৰ্থাৎ ৰান্ধনী বাইদেউবিলাকক এই খবৰটো দিব। তেওঁলোকে এইটো খবৰ পাই অতি সুখী হ'ব। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো তাৰ আগতে আপোনালোকে যদি এইটো চেনেল নতুনকৈ চাই আছে তেন্তে অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু আন টিচাৰলৈ ফৰৱাৰ্ড কৰি দিব। ধন্যবাদ সকলোকে।